প্ৰিয় দৰ্শক আহকচোন আজিৰ ভিডিঅ'টো কেইটামান প্ৰশ্নৰে আৰম্ভ কৰোঁ আপুনি বাৰু আপোনাৰ মুখমণ্ডলত লুকাই থকা এই অদ্ভুত জীৱটোৰ বিষয়ে জানেনে আপেলৰ সজীৱতা ৰক্ষা কৰাৰ বাবে আপেলৰ ওপৰত যি মমৰ আৱৰণ দিয়া হয় সেই আৱৰণ কিদৰে প্ৰস্তুত কৰা হয় আৰু সেই আপেল খালে আপোনাৰ স্বাস্থ্যৰ কিবা ক্ষতি হ'ব পাৰে নেকি এয়া কিয় আৰু কিদৰে হ'ল ক'ব পাৰিবনে নোৱাৰিলেও কোনো কথা নাই এই সকলোবোৰ কথা জানিবলৈ হলে আমাৰ এই ভিডিঅ'টো আপুনি একেবাৰে শেষলৈকে চাব লাগিব কাৰণ এডিসি নলেজ হাবৰ এই ভিডিঅ'টোত আমি এনে কিছু অবিশ্বাস্য ফেক্ট আৰু প্ৰাকৃতিক দুৰ্লভ ঘটনা দেখুৱাম যি কেমেৰাত বন্দী নোহোৱা হলে আপুনি হয়তো এইবোৰ বিশ্বাসেই নকৰিলে হয় সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ অনুৰোধ জনালো তেনেহলে আপোনাক স্বাগতম জনাইছো এডিসি নলেজ হাবৰ আৰু এটি নতুন ভিডিঅ'লৈ এই ভিডিঅ'টো ইউটিউবত আপলোড কৰা হৈছিল আপলোডাৰজন ৰেল লাইনেৰে নিজৰ ঘৰ অভিমুখে গৈ আছিল সেইদিনা অত্যন্ত বৰষুণ দি আছিল আৰু লগতে সামান্য বতাহো আছিল হঠাৎ তেওঁ এটা অদ্ভুত শব্দ শুনিবলৈ পায় তেওঁ পিছফালে ঘূৰি চোৱাৰ লগে লগে এই ভয়ংকৰ দৃশ্যটো দেখা পায় তেওঁ দেখে যে নীলা ৰঙৰ এটা গোলাকাৰ ৰশ্মি ৰেল লাইনৰ এটা দিশৰ পৰা আনটো দিশলৈ আগবাঢ়ি গৈ আছে আৰু সেই গোলাকাৰ ৰশ্মি বতাহৰ বিপৰীত দিশত গৈ আছে হঠাৎ সেই গোলাকাৰ ৰশ্মিটো লাইট পোষ্টত থকা বিদ্যুতৰ সংস্পৰ্শলৈ আহাত তাত এটা বিস্ফোৰণৰ সৃষ্টি হয় ইয়াৰ পাছত সেই অদ্ভুত পোহৰটো প্লেটফৰ্মৰ পৰা নামি জংঘলৰ দিশে গুচি যায় ইয়াৰ আগৰ বা পিছৰ কোনো দৃশ্য কেমেৰাত বন্দী নহল আৰু গম পোৱা নগল যে ইয়াৰ পাছত কি হৈছিল বহুতেই ভাবে যে কোনো প্ৰাকৃতিক ঘটনাৰ ফলতেই এনে হৈছিল বজ্ৰপাত এটা প্ৰাকৃতিক ঘটনা আৰু এনে ঘটনা পৃথিৱীৰ সকলো ঠাইতে ঘটি থাকে আমি বিভিন্ন ধৰণৰ বজ্ৰপাত দেখিছো কিন্তু যেতিয়া পানীত বজ্ৰপাত পৰে তেতিয়া কি হয় হেয়া কেতিয়াবা দেখিছেনে পানীত বজ্ৰপাত আৰু হেয়াও বিনা মেঘে আহক চাওঁ এয়া আপোনালোকে দেখিছে এখন শান্ত নদী তেতিয়া অলপো বৰষুণ দি থকা নাই আকাশখন সামান্য ডাৱৰীয়া কিন্তু কিছু মুহূৰ্তৰ পাছতেই নদীখনত ঘটি গ'ল এটা অবিশ্বাস্য ঘটনা হঠাৎ নদীখনৰ এটা অংশত পৰিল বজ্ৰপাত আৰু তাৰ পাছত চাওকচোন পানীবোৰ কিদৰে বিস্ফোৰণ হৈ ওপৰলৈ ছিটিকি আহিছে এয়া সঁচাকৈ অবিশ্বাস্য এয়া প্ৰকৃতিৰ অন্যতম এক ভয়ংকৰ দৃশ্য বজ্ৰপাত কিমান শক্তিশালী সেই কথা এই ভিডিঅ'টোৰ পৰাই বুজিব পৰা যায় চাওক নদীৰ পানীবোৰ কিদৰে উলট-পালট কৰি পেলাইছে বন্ধুসকল ঘূৰ্ণীবতাহ যে কিমান ভয়াবহ হ'ব পাৰে সেই কথা আমি সকলোৱেই জানো কিন্তু আপুনি জানি আচৰিত হ'ব যে ঘূৰ্ণীবতাহে মাজে সময়ে মানুহক আনন্দও দিয়ে যি আপুনি এই মুহূৰ্তত ভিডিঅ'টোত দেখিবলৈ পাইছে এখন জংঘলৰ ওচৰত এই পাৰ্কিং স্পটটোত কেইখনমান গাড়ী পাৰ্ক কৰা আছিল আৰু হঠাৎ সেই ঠাইত ধূলিৰ এটা ঘূৰ্ণীবতাহৰ সৃষ্টি হয় এইটো দেখাত যথেষ্ট সৰু হলেও চাওক ই কিমান ওপৰলৈ উঠি গৈছে ভয়ংকৰ কিন্তু সুন্দৰ এই দৃশ্যটোক কোনোৱে জাষ্ট ডেভিল নামেৰেও নামাকৰণ কৰিছে যদিও ই ভয়ানক ৰূপ ধাৰণ কৰিবলৈ বেছি সময় নালাগিব কিন্তু তথাপিও তাত থকা লোকসকলে এই দৃশ্য দেখি বেছ আনন্দ পালে প্ৰাকৃতিক তথা অদ্ভুত দৃশ্য দেখাৰ সৌভাগ্য কেইজনৰনো হয় আপুনি জানেনে আপুনি যেতিয়া আপোনাৰ মুখমণ্ডলত এনেদৰে টেপ লগাই এৰুৱাই আনি মাইক্ৰস্কোপৰ তলত ৰাখিব তেতিয়া কি দেখা পাব মাইক্ৰস্কোপৰে চালে আপুনি এনে ধৰণৰ কিছু সৰু সৰু জীৱ দেখা পাব ইয়াৰ নাম হৈছে ফেচ মাইটছ যি আপোনাৰ মুখৰ সৰু সৰু ফুটাবোৰত লুকাই থাকে ইয়াৰ সাইজ হৈছে 0.3 মিলিমিটাৰ অৰ্থাৎ 5-6টা এই সাইজৰ ফেচ মাইটছ একত্ৰিত কৰিলে ক্ষুদ্ৰ সৰিয়হৰ গুটি এটাৰ সমান হ'ব জানিলে আচৰিত হ'ব যে এনে ধৰণৰ ফেচ মাইটছ আমাৰ সকলোৰে মুখতেই থাকে ফেচ মাইটছে তাৰ জীৱনৰ সম্পূৰ্ণ সময় মানুহৰ মুখৰ ওপৰতেই কটায় ইহঁতে মানুহৰ মুখতেই কণী পাৰা প্ৰজনন প্ৰক্ৰিয়া সহ অন্য শাৰীৰিক কাৰ্যসমূহ সম্পন্ন কৰে কিন্তু ইয়াত ভয় খাবলগীয়া নাই ইহঁতে আপোনাৰ মুখমণ্ডলৰ কোনো ক্ষতি নকৰে কাৰণ স্বাস্থ্য সচেতন লোকসকলে এই কথা শুনি চিন্তিত হ'ব পাৰে কিন্তু চিন্তিত হোৱাৰ কোনো কথাই নাই কাৰণ আপুনি হাজাৰ কিবা কৰিও এইবোৰৰ পৰা মুক্ত হ'ব নোৱাৰে আৰু ইহঁতে আপোনাৰ কোনো ধৰণৰ ক্ষতিও নকৰে ডেভিড নামৰ যুৱক এজনে বাস্কেট এটাত 99টা স্মাৰ্টফোন লৈ ৰাস্তাত এনেদৰে খোজকাঢ়ি গৈ আছিল আৰু তেওঁ গৈ আছিল বাৰ্লিনৰ এটা খালী ৰাস্তাৰে আপোনালোকে হয়তো ভাবিছে যে এইটোনো কি ইমান সাংঘাতিক কথা কিন্তু আপুনি জানি আচৰিত হ'ব যে ডেভিডে সেই ৰাস্তাটোৰে খোজকাঢ়ি গৈ থাকোতে যেতিয়া গুগল মেপত ট্ৰেফিক চেক কৰি চালে তেতিয়া ৰাস্তাটো ভীষণ জাম হৈ থকা দেখুৱালে অথচ সেই সময়ত সেই ৰাস্তাটোত ডেভিডৰ বাহিৰে আন কোনো নাছিল তেনেহলে গুগলে এই ভুল তথ্য কিয় দিলে ইয়াৰ কাৰণ হ'ল গুগল মেপে কেতিয়াও গাড়ী বা ৰাস্তাত থকা মানুহক ট্ৰেফিক হিচাপে গণ্য নকৰে ই হিচাপ কৰে সেই ৰাস্তাটোত কেইটা মোবাইল ফোন গুগল আৰু জিপে সিস্টেমৰ লগত কানেক্ট হৈ আছে আৰু সেইবাবে ডেভিডে 99টা মোবাইল ফোন এটি বাস্কেটত তুলি লৈ গুগল মেপৰ এটা ভুল সকলোৰে আগত দাঙি ধৰিলে আপুনি কেতিয়াবা নহয় কেতিয়াবা আপেলৰ ওপৰত এনে ধৰণৰ মমৰ প্ৰলেপ নিশ্চয় দেখিছে এইবোৰ দেখি আপোনাৰ মনত হয়তো ধাৰণা হ'ব পাৰে যে এইবোৰে আমাৰ শৰীৰত যথেষ্ট বেয়া প্ৰভাৱ পেলাব পাৰে যদিও বিভিন্ন ধৰণৰ কেমিকেল আপেলৰ ওপৰত ব্যৱহাৰ কৰা হয় যি আমাৰ মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক
কিন্তু তথাপিও এই মমক লৈ দুশ্চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াৰ আঁৰত অন্য এক সত্য লুকাই আছে। বিশেষজ্ঞসকলৰ মতে আপেলৰ ওপৰত প্ৰাকৃতিকভাৱে মমৰ এক আৱৰণ সৃষ্টি হয়, কিন্তু আপেল পাৰা আৰু পেকেজিঙৰ সময়ত মমৰ সেই প্ৰাকৃতিক আৱৰণ নোহোৱা হৈ যায়, আৰু সেইবাবে প্ৰয়োজন সাপেক্ষে আপেল ব্যৱসায়ীসকলে এক ধৰণৰ বিশেষ কেমিকেল ব্যৱহাৰ কৰে। তেওঁলোকে আপেলত কেৱল খেজুৰৰ পাতৰ পৰা সংগ্ৰহ কৰা কাৰ্নিঅভেক্স ব্যৱহাৰ কৰে, যি মানৱ দেহৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, কিন্তু অন্য কেমিকেল ব্যৱহাৰ কৰিলে মানৱ শৰীৰৰ বাবে অনিষ্ট হ'ব পাৰে। বন্ধুসকল, আইচলেণ্ডৰ এই অবিশ্বাস্য গুহাটোলৈ ভালদৰে মন কৰক। এই গুহাটোত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ মনত হয়তো ভাৱ হ'ব পাৰে যে আপুনি অন্য কোনো গ্ৰহত প্ৰৱেশ কৰিছে, অথবা গ্লাছেৰে তৈয়াৰী আন কোনো গুহাৰ ভিতৰত সোমাই আছে। আপুনি যি ক্ৰিষ্টেল বৰফ দেখিছে সেইবোৰ 1-2 বছৰতে সৃষ্টি হোৱা নাই। এয়া হৈছে বৰফ কেইবা কোটি বছৰ এই একে জাগাতে জমা হৈ থকা বাবেহে। ইমান বছৰ বৰফ এনেদৰে একে জাগাতে জমা হৈ থকাৰ বাবে বৰফৰ এয়াৰ বাবলবোৰ নোহোৱা হৈ গৈছে, আৰু এই বাবল নোহোৱা বৰফবোৰ আইনাৰ দৰে চকচকীয়া বৰফলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ লগতে এনেধৰণৰ ক্ৰিষ্টেল ক্লিয়াৰ বৰফ সৃষ্টি হোৱাৰ অন্যতম এক কাৰণ হৈছে ইয়াৰে পৰিষ্কাৰ পানী। মানুহ মাজে সময়ে ইমান নিষ্ঠুৰ হৈ যায় যে তেওঁলোকৰ সন্মুখত থকা প্ৰাণীবোৰৰ আৱেগ অনুভূতিৰ কোনো মূল্য নিদিয়া হয়। চীনৰ এক ছুইমিং পুলত এই যি দুটা বগা তিমি মাছৰ পোৱালি দেখা পাইছে, ইহঁতক প্ৰায় 10 বছৰ ধৰি চীনৰ এখন পাৰ্কত ভিজিটৰসকলৰ মনোৰঞ্জনৰ বাবে ৰখা হৈছিল। এই তিমি মাছৰ পোৱালি দুটাই মানুহক বিভিন্ন ধৰণৰ খেল ধেমালি দেখুৱাই থাকে, সেইবাবে ইহঁত দুটা বেছ জনপ্ৰিয় আছিল। মানুহে প্ৰতিদিনে ইহঁতৰ খেল ধেমালিবোৰ চাবলৈ ইয়ালৈ আহে, কিন্তু এবাৰলৈও কোনেও নাভাবিলে যে ইমান সৰু ঠাইত 10 বছৰ ধৰি ইহঁত কেনেকৈ আছে। কিন্তু হঠাৎ এদিন ইংলেণ্ডৰ সি লাইফ ট্ৰাষ্টৰ এজন সদস্যই ইহঁতক দেখা পায়, আৰু তাৰ পাছত তেওঁ ট্ৰাষ্টৰ ফালৰ পৰা এই দুটা তিমি মাছৰ পোৱালি তাৰ পৰা কিনি লয়, আৰু ইয়াৰ পৰৱৰ্তী সময়ত আইচলেণ্ডৰ এখন সাগৰত গৈ মুক্ত কৰি দিয়ে। আপোনালোকে নিজেই চাওকচোন, ইমান বছৰ বন্দী হৈ থকাৰ পাছত মুক্ত হৈ ইহঁতে কিমান আনন্দ পাইছে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি নিশ্চয় জনাব, আৰু লগতে আপুনি যদি এনেধৰণৰ ৰহস্য, ৰোমাঞ্চকৰ আৰু ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, তেনেহ'লে ADC নলেজ হাব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।